Hello guys, welcome back to my YouTube channel. প্ৰথমে আপোনালোক সকলোলৈ মোৰ চেনেলটিলৈ স্বাগতম জনাইছো আছামিজ গাৰ্ল স্বপ্নালীলৈ। আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ এবাৰ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, কাষৰ বেল আইকনটো বজাই দিব যাতে মোৰ আহি থকা ভিডিঅ'সমূহৰ আপোনালোকে ইনফৰমেশ্যন পাই থাকে। আজি ভাবিছোঁ মানে ঘৰত থাকি থাকি ব'ৰ হৈ গৈছোঁ, সেইকাৰণে কি কৰোঁ কি নকৰোঁ বাকে ক'লোঁ আজি ব'লা আজি আনাহঁতৰ ঘৰলৈ যাওঁ। তাকে ভাবিছোঁ আজি আনাইহঁতৰ ঘৰলৈ যাম বুলি, লগতে আপোনালোককো দেখুৱাম বুলি। ব'লকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। এইবাৰ মই ৰেডি হৈ লওঁ। এইবাৰ মই ৰেডি হৈ গ'লোঁ, এইবাৰ যাবলৈ ওলাইছোঁ আমি। আজি ভাবিলোঁ ময়ে স্কুটি চলাওঁ বুলি। বহুত ৰ'দ দি আছে, ইমান গৰম মানে ক'বলৈ বাকী নাই। তথাপিতো যাবলৈ ওলাইছোঁ আৰু তাত বহুত ধুনীয়া ধুনীয়া আম আছে, মানে গৰমত আম খাব লাগেতো, সেইকাৰণে আমো খামগৈ গৈ। এয়া আমি আনাইহঁতৰ ঘৰ পালোহি। এয়া হৈছে আমাৰ মৰমৰ আনাই ঘৰ। বৰ্তমান ইয়াত থাকে মোৰ নিচা আপা আৰু নিচাৰ ল'ৰা তিনিজন আছে। সিহঁতৰ দুটা এতিয়া ঘৰতে থাকে আৰু বাকী এটা গুৱাহাটীত থাকে। এয়া বা আৰু আপা ভাইটি পূৰা আম কটাত ব্যস্ত হৈ আছে। কাষত বহি আছে মোৰ মৰমৰ নিচা। আমখিনি খাবলৈ বহুত মিঠা, দেখোঁতে কয় কিমান ধুনীয়া আম, আপোনালোকে দেখিছে নহয়। এয়া বহুত মিঠা, মানে আমি যোৱাৰ আগতে মানে ভাইটি এটা মানে আম একদম পূৰা পাৰি মেলি ৰেডি কৰি থৈ দিছে। আম কটাটো চাই দে আকৌ পিনে। এই ভাইটি চাই দে আকৌ। এইজোপা গছৰ পৰাই আম পাৰি অনা হৈছে। এইয়া আম কাটি ৰেডি হৈ গ'ল, এতিয়া আমি খাব পাৰিম আৰু। এইজনী হৈছে ভাইটিহঁতৰ টমি। এয়া চাওকচোন আৰু এনে কি কাণ্ড কৰিছে। হেলমেটটো পিন্ধাই দিছে টমিক। ই নকৰা কাম কৰি থাকে ই। ভাইটিহঁতক সম্বন্ধত ধৰি ক'বলৈ গ'লে ভাইটিহঁতক মানে দাদা বুলি ক'ব লাগে, কিন্তু আমি সৰুৰ পৰাই মানে ভাইটি কৰি থকা অভ্যাস হৈ গ'ল, সেইকাৰণে ভাইটি বুলি মাতোঁ। কাৰণ মানে বয়সত সিহঁতি সৰু কিন্তু সম্বন্ধত ডাঙৰ হয়। এয়া নিচাৰ ফাৰ্ম হয়, ব্ৰইলাৰ কয়লাৰ মিক্স হৈ আছে, লগত লোকেল কুকুৰাও আছে। আমাৰ কাৰণে এতিয়া মানে নিচাই লোকেল কুকুৰা এটা ধৰি আছে, মানে আমাক আজি মানে একদম লোকেল কুকুৰা বনাই ভাত খুৱাই পঠিয়াব আৰু। এইটো নিচাই ধৰিলে, চাওক এইটো লোকেল কুকুৰা আজি খাম আৰু। কটা বচা ৰেডি হৈ যোৱাৰ পাছত এয়া আপাই বনাই আছে লোকেল মুৰ্গী। আমাৰ আপাৰ মানে বহুত ধুনীয়া খানা বনায়, বহুত ধুনীয়া চব্জি বনায়, বহুত ভাল লাগে খাই। এয়া তেওঁ বনাই আছে, এয়া মাংস উতলি আছে।
এইয়া এইবাৰ আমাৰ খানা ৰেডি হৈ গ'ল, চাই লওক আপোনালোকে। এইয়া মাংস, ভাত, পানী, আমি আচাৰ চব যোগাৰ কৰি ল'লোঁ। এইবাৰ মানে খাম আৰু পূৰা দবাম আৰু নিচা পাই পিছত খাব, মানে দেৰিকৈ খাব। এতিয়া আমি চাৰিটাই মানে পূৰা একেলগে মানে খাম আৰু হ'ব। মানে আমাৰ অহা দেৰি হৈ গ'ল, ৰাতি হৈ গ'ল। এয়া আধাৰ পূৰা স্পীড গৈছে, আহিছোঁ সেইকাৰণে বেছিভাগ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। অহা টাইমটো ৰাস্তাতে অলপ দেখালোঁ আৰু এইয়া আমি ঘৰ পাই গ'লোহি। মই পাৰিবি জানো? আমি ঘৰ আহি পাই গ'লোহি। যদি আপোনালোকে আমাৰ ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, কাষৰ বেল আইকনটো বজাই দিব। আপোনালোকে সকলোৱে মোৰ চেনেলটো গ্ৰ'থ কৰিবলৈ সহায় কৰিব, আশীৰ্বাদ কৰিব, মৰম দিব। তেতিয়াহ'লে ইমানতে মোৰ ভিডিঅ' সামৰণি মাৰিছোঁ। বাই বাই।